পোনপ্ৰথমে আপোনাক সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আচলতে পোনপ্ৰথমে এটা কথা কৈ লওঁ যিহেতু আমাৰ ঘৰটো একদম ৰাস্তাৰ কাষতে হয় মেইন ৰাস্তাৰ কাষতে হয় সেয়েহে বিভিন্ন ধৰণৰ আৱাজ আহি থাকিব পাৰে প্লিজ ইগনোৰ কৰি মই আজি দেখাবলৈ লোৱা কথাটো হৈছে যে মই যিহেতু এমব্ৰইডাৰী কৰোঁ বুলি আপোনালোক সকলোৱে জানেই সেয়েহে তাৰ ভিতৰত ইনষ্টাগ্ৰামত হওক বা ফেচবুকত হওক বহুতে জানিব বিচাৰে যে ধৰণৰ চাইজবোৰ কেনেধৰণৰ হয় কিন্তু আচলতে ফটোত একজেক্ট সাইজটো আপুনি ধৰিব নোৱাৰে আৰু সৰুটো কেতিয়াবা ডাঙৰ দেখা পোৱা যায় আৰু ডাঙৰটো কেতিয়াবা সৰু দেখা পোৱা যায় একদম প্ৰপাৰ যিটো সাইজ হয় সেইটো দেখা নাপায় সেয়ে মই ভাবিছোঁ আজি আপোনালোকক দেখাওঁ বৰ্তমান মই যিটো সবতছে ডাঙৰ বনাই আছোঁ সেইটো আচলতে এমব্ৰইডাৰী 16 ইঞ্চৰো কৰিব পৰা যায় 16 ইঞ্চৰো ফ্ৰেম পোৱা যায় কিন্তু 16 ইঞ্চৰ ফ্ৰেমটো সাধাৰণতে নিবিচাৰে সেয়েহে মই 14 ইঞ্চটোৱে বেছিকৈ কৰোঁ ডাঙৰ ভিতৰত আৰু এইটো এটা অৰ্ডাৰ আছিল ডিগবৈৰ পৰা বা এগৰাকীয়ে দিছিল ফেমিলিৰ কাৰণে বনাবলৈ সেয়েহে আপোনালোকক ভাবিছোঁ সেইটো এমব্ৰইডাৰীটোৰ জোখটো আপোনালোকক দেখাওঁ বলক তেতিয়াহ'লে চাওঁ এমব্ৰইডাৰীটো হৈছে এইটো আৰু এইটো হৈছে মই বৰ্তমান কৰি থকাৰ ভিতৰত সবতছে ডাঙৰ 14 ইঞ্চৰ এমব্ৰইডাৰী হুকটো আৰু ইয়াতে আপোনাৰ ছজনৰ পইণ্টেড ধুনীয়াকৈ বনাব পাৰে ইয়াতে এইটো মোক অৰ্ডাৰ কৰিছিল পুষ্পাঞ্জলি বাই তেওঁৰ ফেমিলি বনাব কৈছিলে আৰু মই বায়ে যেনেধৰণে বনাব কৈছিল ঠিক তেনেধৰণে বনাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ বায়ে ভাল পাব আৰু আপোনালোকে ইয়াত দেখি পেলাই গম পাইছে চাগে এইটো কিমান ডাঙৰ হয় আচলতে মই ভালকৈ ধৰিব পৰা নাই যিহেতু মই ভিডিঅ'টো বেক কেমেৰা দি কৰি আছোঁ সেইকাৰণে সাইজটো একজেক্ট আহিছে নে নাই ধৰিব পৰা নাই আৰু এডাল হৈছে আমাৰ 30 চেণ্টিমিটাৰ স্কেল পাত আৰু এইডাল দি যদি জুখি চাওঁ এইটো ইমানটো পা আৰু ইমানটো অলপ বাঢ়ি থাকে আৰু আপোনালোকে স্কেল পাতৰ সৈতে দেখুৱাৰ পাছত হয়তো একজেক্ট সাইজটো ধৰিব পাৰিছে মানে অনুমান কৰিব পাৰিছে আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এমব্ৰইডাৰীটো আৰু আচলতে আপোনালোকৰ এটা কমেণ্টে বহুত উৎসাহ দিয়ে আপোনালোকে কমেণ্টবিলাক কৰিলে জানি ভাল লাগে কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাই বিচাৰে তেতিয়া প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে এই ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়া মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ মৰমবিলাক পালে বহুত ভাল পাম আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ইয়াতে আৰু এটা কথা কওঁ যদিহে আপোনালোকে মোৰ ভাগৰ নতুন কামবিলাক চাব বিচাৰে তেতিয়া মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে শইকীয়া কল্যাণী বুলি আছে আৰু এমব্ৰইডাৰী ক্ৰিয়েশ্যন বুলিও এটা মোৰ একাউণ্ট আছে তাতো মই নতুন কামবিলাকৰ আপডেট দি থাকোঁ আপোনালোকে তাত গৈ মোক ফ'ল' কৰি পেলাই চাব পাৰিব